বৈকমখা সকলোলৈকে নমস্কাৰ জনাইছোঁ। আমি নিশা হৈ অহাৰ লগে লগে কিছুমান কথোপকথন কৰোঁ। তেনেধৰণৰ কথোপকথনসমূহৰ ভিতৰত মই কেইটামান বাক্য লৈছোঁ আৰু সেই বাক্যকেইটা টাই আহোম ভাষাত অনুবাদ কৰিছোঁ। প্ৰথম বাক্যটো মই লৈছোঁ নিশা হৈ আহিছে, ফা খাম্মা। দ্বিতীয় বাক্যটো মই লৈছোঁ দুৱাৰ খিৰিকী জপোৱা, সাপ লা পাতটো লুং পাতটো অন। ৩ নম্বৰ বাক্যটো মই লৈছোঁ বন্তি জ্বলোৱা, চাপ ফাই বানফাই। ৪ নম্বৰ বাক্যটো মায়ে ভাত ৰান্ধিছে, মে টাং খাও। ৫ নম্বৰ বাক্যটো মই লৈছোঁ তোমাৰ ভোক লাগিছেনে, চাও মাও টং মাই না, চা মাও টং মাই না। ৬ নম্বৰ বাক্যটো মই লৈছোঁ মোৰ ভোক লগা নাই, চা কাও টং উং মাই। বৈকম।